অনুৰোধৰ ভিত্তিত ফ্লিপকাৰ্টৰ ফালৰ পৰা আমি কল কৰিছো। আমাৰ গ্ৰাহক সেৱা বিষয়াই শীঘ্ৰেই আপোনাৰ লগত কথা পাতিব। অনুগ্ৰহ কৰি ক্ষন্তেক অপেক্ষা কৰক। মনে মনে থাক, মাৰিম কিন্তু। নমস্কাৰ, ফ্লিপকাৰ্টৰ পৰা মৌচুমী কথা পাতি আছো। হয় নমস্কাৰ বাইদেউ, কালিও মোৰ লগত কথা পাতিছিল, মনত আছে না? সৰি স্যাৰ, মই মৌচুমী কথা পাতি আছো। হয় হয়, আপোনাৰ নাম কালি মোৰ এটা অৰ্ডাৰ আছিল, অৰ্ডাৰটো কেনচেল কেনেকে হ'ল? অসুবিধাৰ কাৰণে খুবেই দুখিত। যদি আপোনাৰ কেনচেল হৈছে প্ৰডাক্ট ডেলিভাৰী, আপুনি নিশ্চয় থাকিব স্যাৰ। এই বিষয়ত মই নিশ্চয় হেল্প কৰাৰ চেষ্টা কৰিম। বুজিব পাৰিছো যিটো ইছ্যু ফেচ কৰিছে। মই কৈ আছো শুনক, কালি ডেলিভাৰীৰ কাৰণত মানুহটো ওলাই আহিছে, আৰু পিছত মই ঘৰত নাছিলো। ঘৰৰ পৰা কিবা বোলে OTP নম্বৰ লৈছে, লৈ পেলাই অৰ্ডাৰটো কেনচেল কৰিছে। তাৰমানে কি? আজি মই কিমান দিনৰ পৰা অৰ্ডাৰ কি ফ্লিপকাৰ্টত আছো, সেইটো গম পাই নেকি আপুনি? নিশ্চয় স্যাৰ, আপুনি বহুত ভেলুৱেবল কাষ্টমাৰ হয় আৰু ৰেগুলাৰ কাষ্টমাৰ হয় দেখিব পৰা মতে। স্যাৰ, যিহেতু চিষ্টেম ইছ্যুৰ কাৰণে আপোনাৰ নামটো শ্ব' কৰা নাই। ইটো নম্বৰ দি মই এইবাৰ ফাৰ্ষ্ট, কিন্তু মোৰ আৰু এটা জিঅ' নম্বৰ আছে, সিটো দি আজি মই 6-7 বছৰ মান চলিলো ফ্লিপকাৰ্টত, কিন্তু ইয়াতে একো অসুবিধা পোৱা নাছিলো। ইটো নম্বৰ দি কি অসুবিধা পালো মই কালি? বাৰু দুখিত ইয়াৰ বাবে, বুজিব পাৰিছো যিটো ইছ্যু ফেচ কৰিছে। আপোনাৰ নামটো জানিব পাৰোনে স্যাৰ? মোৰ নাম ৰহিনুল হক। ধন্যবাদ নামটো জনাৰ কাৰণে ৰহিমুল স্যাৰ। স্যাৰ, ইয়াতে প্ৰডাক্টটো আপোনাৰ স্নেপ ৰিং পিলাৰ বুলি আছিলে ন, 207 টকাৰ, সেইটো কেনচেল হৈছে তো? দুটা অৰ্ডাৰ দিছিলো, দুটাই কেনচেল হৈছে। এটা কালি অহা কথা আছিল, কালিটো কেনচেল হৈছে। নেক্সট আজি পুৱা সিটোও কেনচেল হৈ গৈছে। কিহৰ কাৰণত হৈছে? আচ্ছা, এইবোৰ কেছ অন ডেলিভাৰীতে আছিলে তো? কেছ অন ডেলিভাৰীতে আছিল। আৰু মই যিমান দিনৰ পৰা ফ্লিপকাৰ্ট চলাইছো, চব কেছ অন ডেলিভাৰীতে আছিল। অ'কে স্যাৰ, মই চেক কৰি জনাই আছো। অনুগ্ৰহ কলত থাকিব আপুনি। স্যাৰ শুনি আছে আপুনি? হেল্ল' স্যাৰ, আপুনি শুনি আছে? হয় হয় স্যাৰ, জনাব কিদৰে সহায় কৰিব পাৰিম স্যাৰ ফ্লিপকাৰ্টৰ ফালৰ পৰা? মোৰ আজি এটা অৰ্ডাৰ আছিল, নাই দেখো বস্তুটো। হয় স্যাৰ, কোনটো প্ৰডাক্টৰ কথা কৈছে এবাৰ জনাব। তার আছিল, ফ্লেক্সিবল তার। হয় স্যাৰ, নিশ্চয় মোৰ ফালৰ পৰা সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম স্যাৰ। মই দেখিব পাৰা মই 16 জুলাই আপনি অনুগ্রহ করে যেহেতু ম্যাক্সিমাম টাইম লাইন আছে 11 PM, তো স্যার আপনি অনুগ্রহ করে অপেক্ষা করক। আপনার যদি রেজিস্টার আছে মেসেজ কৰিব স্যার। হয় স্যার। হয় 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 স্যার, আৰু কিবা জানিব বিচাৰিব স্যাৰ? নাই, তাৰমানে বস্তুটো আহি পোৱা নাই না, সেইকাৰণে মই বোলে সুধিছো একবাৰ। হয় স্যার, নিশ্চয় স্যার, আপোনাৰ কথাটো বুজিব পাৰিছো। তো স্যার আপুনি অনুগ্ৰহ কৰি ৰখি থাকিবচোন। নিশ্চয় মানে আপোনাৰ প্ৰডাক্টটো ডেলিভাৰী সহায় কৰিব স্যাৰ। আচ্ছা ঠিক আছে। ইয়াৰ পৰা ৰিকুৱেষ্ট ফৰৱাৰ্ড কৰো আপোনাৰ লজিষ্টিক কলখিনি টিমলৈ। ৰেকৰ্ড হৈ আছে, আপুনি গম পাই না নাই? এইটো কিন্তু মই ডাইৰেক্ট ফেচবুকতে দিম এইটো বস্তু। ঠিক আছে, অসুবিধা নাই স্যাৰ, আপুনি কৰিব পাৰে। কিন্তু এইটো আমাৰ ইয়াতে সুবিধা নাই ডাইৰেক্ট কণ্টেক্ট কৰাৰ কাৰণে উইচ মাষ্টাৰৰ লগতে। যদি থাকিলেহেঁতেন তেতিয়া মই নিশ্চয় সহায় কৰিলো হয় স্যাৰ। যিকোনো কাটি দিয়ক। ওকে স্যাৰ, থেংক ইউ। ফ্লিপকাৰ্টলৈ শ্বপিং কৰাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক। তথ্যটো সম্পূৰ্ণ হ'লে আপোনাৰ ফালৰ পৰা কলটো কাটি দিব। Flipkart to confirm your order, हिंदी के लिए